নমস্কাৰ, মই এতিয়া বৰ্তমান আছোঁ গণেশগুৰি নয়নপুৰ ৰোডত জাপৰি গক বুলি কয়। তাতে মানে ৰাসৰ মেলা হৈ আছে। আপোনালোকক পৰিৱেশটো দেখাই আছোঁ, চাই থাকিব ভিডিঅ'টো শেষলৈকে। ইমান ধুনীয়াকৈ সজাই ৰাখিছে গোটেই পৰিৱেশ, মানে একদম মানে অনন্ত সজ্জা বা কংসালয় আৰু নন্দালয় গোটেইখিনি মানে সজাই ৰাখিছে। আপোনালোকক দেখাই চাই থাকিব। ৰাসৰ মণ্ডপ, এইটো হৈছে ৰাসৰ মণ্ডপ। নাৰদ মুনি, বিষ্ণু, ব্ৰহ্মা, মহেশ্বৰ চব আছে। নাইট প্ৰগ্ৰেম হ'ব ইয়াতে, ফাংচন হ'ব। এতিয়া টাইম হোৱা নাই, চব চকী খালী হৈ আছে। এতিয়া টাইম বেছি হোৱা নাই, এতিয়া 7টামান বাজিছে। যেতিয়া নেকি ৰাতি হ'ব তেতিয়া পূৰা প্ৰগ্ৰেম আৰম্ভ হ'ব। এইফালৰ পৰা আপোনালোকক দেখাই থাকিম, চাই থাকিব ভিতৰৰ এইখিনি মেলাৰ দৃশ্য। ফেমিলি আহিব পাৰিব, ফেমিলি লৈ চব মানে খেলা সামগ্ৰী আছে চবতে। মানে ভগৱানৰ প্ৰতিমূৰ্তি চাৰিওফালে মানে বনাই থৈছে, আপোনালোকে চাব পাৰে। চব মানে দুৰ্গা মা পৰা ধৰি প্ৰতিটো ৰূপত মানে অৱতাৰখিনি মানে দেখুওৱা হৈছে। চাৰিৰামটো আছে, আপোনালোকক দেখাবলৈ চেষ্টা কৰি আছোঁ, চাই থাকিব। আছে চব বনাই থৈছে, প্ৰতিটো অৱতাৰ মানে ইয়াত ৰূপখিনি মানে বনাই থৈছে। লগতে আমাৰ জুবিন দাটো শ্ৰদ্ধাঞ্জলি থাকিবই চবতে আছে তেনেকৈ। যোনফালে আছে চবফালে মানে বনাই থোৱা আছে তেনেকৈ। প্ৰতিটো ৰূপত মানে আমাৰ ভগৱানবিলাকৰ মানে প্ৰতিমূৰ্তি চবতে আছে। মেলাটো মেলা পূৰা মানে ইয়াত নকওঁৱে আৰু। লক্ষ্য কৰিব, ওপৰত চব মানে লিখা আছে এইবিলাক। এতিয়া চালে মানে ৰাসৰ মানে চব কথাটো মানে গম পাই যাব। ইয়াত মৎস্য অৱতাৰৰ কথা লিখা আছে, মৎস্য অৱতাৰ। ইয়াত কুৰ্ম অৱতাৰৰ কথা লিখা আছে আৰু বৰাহ অৱতাৰ চব আছে। নৰসিংহ অৱতাৰ আছে, এইটো ব্ৰাহ্মণ অৱতাৰ আছে, পৰশুৰামৰ অৱতাৰ আছে, চবৰে মানে শ্ৰীৰামৰ অৱতাৰ আছে আৰু হলিৰাম অৱতাৰ। মানে সকলো মানে অৱতাৰখিনি মানে ভগৱানবিলাকৰ মানে চব কল্কি অৱতাৰলৈকে আছে, মানে চব নকওঁ আৰু। 4 ৰাউণ্ডত মানে বনাই থোৱা আছে। মা কামাখ্যা অৱতাৰ হয়, মা বগলা অৱতাৰ হয়, চব মানে অৱতাৰখিনি। মনসা অৱতাৰ, মা সৰস্বতী, মানে গোটেইখিনি 4 ৰাউণ্ডত আছে। আপোনালোকে আহিব এপাক, যদি গণেশগুৰি যদি লোকেশ্যনৰ হয় বা গুৱাহাটীত কোনোবা আছে, এপাক আহি চাই যাব, মজা লাগে চাই। মজাছে বনাই থৈছে গোটেই মানে ষ্টেজ আৰু জুবিন দা ফটো এটা দেখিছে। জুবিন দাক এনেকৈ শ্ৰদ্ধাঞ্জলি জনাই বনাই থৈছে। ইয়াত ৰাতি প্ৰগ্ৰেম হ'ব। প্ৰগ্ৰেমত এতিয়া খালী, মানুহ আহিছে কিন্তু প্ৰগ্ৰেমৰ কাৰণে মানুহ অহা নাই, প্ৰিপেৰেশ্যন হোৱা নাই, এতিয়া হোৱা নাই প্ৰগ্ৰেম। মেলাৰ কাৰণে পূৰা মানুহ ভিৰ হৈ আছে, খেল হৈ আছে সেইটো চাইডে। ৰাতি প্ৰগ্ৰেম হ'ব কিন্তু চাব নাপাম চাগে, আমি সোনকালে আহি পালোঁ। কি মজাছে বনাইছে, চাব এবাৰ। আৰু এইফালে ওপৰলৈ মানে বনাই ৰাখিছে, ওপৰলৈ যাব লাগিব। ওপৰৰ ফালে কি আছে দেখাই আছোঁ। ওপৰৰ ফালে বনাইছে, ওপৰত মজাছে বনাইছে চব বনাইছে চবতে। আপোনালোকক মেলা পৰিৱেশটো দেখাওঁ। মেলা মানুহ ভিৰ হৈছে আৰু সমাগম হৈছে, দেখাই আছোঁ আপোনালোকক ভিতৰৰ পৰিৱেশটো। খেলি আছে পূৰা, এইবোৰ গাড়ী খেলিব পোৱালীবিলাকে, জাম্পিং কৰি আছে। বাহ, খাদ্য আচাৰ
ভাল লাগিলে সন্ধিয়া টাইমত আহি ৰাসটো চাবই লাগিব বহুত দিনীয়া হ'ব 5 তাৰিখৰ পৰা 11 তাৰিখলৈকে আছে মেলা চাব লাগিব চাব পাৰি মানুহে আহিব ৰাস চাব আহিলোৱে হয় কিন্তু ৰাস চাবৰ কিন্তু ৰাধা নাই ৰাধা কাষত নাই অকলে অকলে আহিছোঁ ৰাসৰ মানে মেলা চাবলৈ ৰাস মহোৎসৱ চাবৰ কাৰণে ৰাধা নাই কাষত আপোনালোকক বাহিৰৰ ভাগৰ পৰিৱেশটো দেখাই আছোঁ বাহিৰত কেনেকুৱা হৈ আছে দেখাইছোঁ ৰাস্তা কাষত বজাৰ শ্ৰীৰামৰ মূৰ্তিটো কিমান ডাঙৰকৈ বনাই থৈছে পুৰা ডাঙৰকৈ ৰাসত আহি জেলেপি খাইছোঁ জেলেপি এইটো চাইডে হাঁহ কুকুৰা খেল চলি আছে আপোনালোকক দেখা আছোঁ চাই থাকিব হাঁহ কুকুৰা খেল জিকিলে পাব আৰু এইবিলাক খেল খেলে কিন্তু মই তেনেকৈ খেলি পোৱা নাই বহুতে খেলে 10 টকাত 20 টকাত হাঁহ এটা পাব না ভাগ্য পৰীক্ষা 10 টকা 20 টকা 30 টকা ভাগ্য লটাৰী খেল চলি আছে ইয়াত লিখা আছে ভাগ্য লটাৰী যদি জিকে হাঁহ এটা পাব বা কুকুৰা এটা পাব ট্ৰাই কৰি চাব পাৰে হাঁহ আছে 20 টকাত কুকুৰা বা হাঁহ এটা পাই যাব আজি ৰাসৰ মেলা ভিডিঅ'টো ইমানতে সমাপ্ত কৰোঁ বুলি ভাবিছোঁ ভিডিঅ'বোৰ চাই কেনেকুৱা পাইছে লাইক কৰিব কমেণ্ট কৰি জনাবচোন ভিডিঅ'বোৰত আজিকালি কমেণ্ট চমেণ্ট নকৰে আপোনালোকে কমেণ্ট কৰি জনাব কেনেকুৱা লাগিছে চাই ভাল লাগে নে বেয়া লাগে আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব জহলীয়া ভাই থেংক ইউ